আজি মই এটা নতুন ভিডিও দেখুৱাম তাৰ বাবে আপোনালোকক স্বাগতম জনালোঁ। মই ভিডিওটো হ'ল মই সদায় ৰাতিপুৱা স্কুলত যোৱাৰ টাইমত মই কোমোৰা লাও এনেকৈ কিছু বাগান কৰিছোঁ। এই তিতা কেৰেলা, এইটো ৰঙালাও আছে, এইটো ৰঙালাও মই বান্দাৰে খাই কাৰণে মই এই বেগটো বান্ধি ৰাখিছোঁ। এই ৰঙালাও নহ'লে বান্দাৰে একেবাৰে উৎপাত কৰি এইটো কোমোৰা, এইটো বুঢ়া কোমোৰা কৰিছোঁ, বান্দাৰে একেবাৰে খাই পেলায়। তাৰপৰা এতিয়া ৰঙালাও, এইবিলাক ৰঙালাও আগ বিক্ৰী কৰোঁ, কৰি 1000মান টকা পাওঁ এনেকৈ আগবিলাক বিক্ৰী কৰি। তাৰ পৰাই আৰু মোৰ বাগান বহুতো আছে, এই কচু, এইবিলাক চানা, আদা, এই বহুত বস্তু আছে মোৰ ঘৰত। সৰু সৰু বাগান হ'লেও বহুত। আৰু ইয়াতে মোৰ এই পুঁই শাক, এইবিলাক পুঁই শাক আছে, পুঁই শাক বেছি 1000মান টকা পালোঁ আগ বিক্ৰী কৰি। আৰু তাতে জলকীয়া আছে, এই মৰাপাত গাছ, মৰাপাত এনেকুৱা ঘৰুৱা বহুতো আলু আছে, গাছ আলু আছে, এই লেবু, ঘৰৰ লেবু আছে, এনেকুৱাকৈ বহুতো বস্তু মোৰ। ক'লা কচু আছে, জলকীয়া আছে বাগানত। নতুন ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে লাইক কৰিব আৰু নতুন ভিডিঅ' এনেকৈ মোৰ পৰাই কিছু দেখা পাব।